নৱমী পূজাৰ একদিন না দুইদিন আগতে তেনেকুৱা মানে মানুহটো দেখা নাপোৱা হোৱাৰ কাৰণে একদিন ঘৰত বহা হৈছিল। তাৰপিছত তেওঁলোকে কৈছে আৰু নৱদিন না সেই কিবা দশমী না নৱদিনৰ একদিন না পিছত না আগত সেইটো তাৰমানে সিদিনাৰ পৰাই নহা হৈছিল। এতিয়া ধৰক এই জিনিসটো আমি কেইদিনমান পিছতে তেওঁলোকৰ ঘৰত গৈও আলোচনা কৰা হৈছে। মানুহজনটো থাকি থাকে এসপ্তাহ ধৰি আমি দেখা পোৱা নাই মানুহজন ক'ত গ'ল আৰু কি। তাৰমানে বেছিভাগ আমাৰ লগতে একে ক্লজত থাকি থকা হৈছিল তো মানুহজন, সেইকাৰণে আমি ঘৰত আলোচনা কৰিব গৈছিল। তেতিয়া তেওঁলোকে কৈছে যে ক'তবা কাম কৰিব গ'ল নেকি, ক'তবা আলহী খাব গ'ল নেকি, তেনেকুৱা কৈ কিনে আমি ডাইৰেকশ্যন কৰিছিলোঁ যে আপোনালোকে বিচাৰক মানুহজন ক'ত গৈছে না ক'তবা মৰিলে, কিন্তু ক'তবা গেলেতো মানুহটো 3 দিন 4 দিন আগতে কৈ যায়। গতিকে এইটো তদন্ত কৰক আৰু যদি হাৰাৰ নিচিনা লাগে পুলিচৰ তাতে এটা FIR কৰক, তেনেকুৱা আমি কৈছিলোঁ। কিন্তু এওঁলোকে বিচাৰিম বুলি কৈ কিনে আজিলৈকে FIR দিয়া হোৱা নাই। আজিৰ তাৰিখত এইটো তাৰমানে ইয়াতে মৃত্যু মানে সন্দেহ মৃত্যুহে আমি পালোঁ আৰু কি। কেনেকৈ দেখিল এইটো তাৰমানে আমাৰ গাঁৱৰ চেংৰাবিলাকে ইয়াতে বগৰী খাব আহাতে 3-4 জন আছে। তেওঁলোকে দেখা পাই যোৱাকালিয়ে মোক জনাইছিল, যদিও মই যোৱাকালি একো হেৰি কৰা নাই। আজি ৰাতিপুৱা আহি মই নিজে চাইছে, নিজে চোৱাৰ পিছতহে মই দেখা পাই পুলিচৰ ইনফৰ্ম কৰিছোঁ। কি নাম আছিল? তেখেতৰ নামটো খালুৱা হৰিজন। ঠিক আছে। আমগুৰি ঘৰ? আমগুৰি আমাৰ এই বিজনী গামছা এনে পুৰণা গামছাহে খুজিয়া লৈ এনেকাই খৰি চৰি পেলাই সোমাবেলা পুৰণা দিছে, নতুন নহয় আৰু পুৰণা গামছা আপোনাৰ পৰা লৈছে? পুৰণা হলে খাৰা চেৰা হোৱা নাই আৰু এনে গামছা থামছা নাই না, খুজে চবেই দেই সেনেকা মৰম কৰিয়া। কি কাম কৰিছিল এনে খৰি চৰি ফালে কামলা কৰে। 4 মাহ হোৱা নাই পুৰা। দুর্গা পূজার একদিন ভাসানির একদিন আগতে গেছে, দশমীর আগর দিন। দশমীর আগর দিনে গেছে নবমী পূজা। সেনকে আছিল না, আৰু কেসম আৰু চেন্নাই গেছিল নকোৱাকে। 8 বছৰ পিছত আইছে। আৰু একবাৰ এই লক্ষী পূজা করবার আহে যে কিবা যাদু খেলা গিলা আহে যে, তাহার লগত গেছিল 3 বছৰ না 2 বছৰ পিছত আইছে। আৰু সেই বুলি মই থানাত যাওয়া নাই। এতিয়া যে এই যে কিবা নদীৰ পাৰত এটা লাশ পাইছে, এইটো আপোনাৰ নেকি? নাই, নহয়, এইটো আমাৰ নহয়। এটা কাপোৰটোৱে মই সাক্ষী পাই আছো না। কাপোৰটো এইটো নহয়? নহয়, কাপোৰটো নহয়। ঠিক আছে। কি নাম আছিল? কি নাম আছিল? কি নাম আছিল? কালুৱা। কালুৱা? কালুৱা কি লেখে? হৰিজন কালুৱা। কালুৱা হৰিজন। এইটো কি জায়গা? এইটো এই কিবা আমগুৰি 3 নম্বৰ আমগুৰি।